আজি আমি বিটিসি সরকারের পৰা বিটিআর সরকারের পৰা আমার আজির এক্সিকিউটিভ কাউন্সিলৰ মিটিঙত দুটাকে খুব গুৰুত্বপূৰ্ণ আমি এজেন্ডা পাছ কৰিছো আৰু হেতু আমি খুব কম দিনৰ ভিতৰত মে মাহত লঞ্চ কৰিবলৈ গৈ আছো অহাকালিৰ পৰা জনেকি আমাৰ দুদিনীয়া বাজেট সেশন হ'ব এই বাজেট সেশনত আমি এই দুটা যি আমি মিশনৰ ওপৰত আজি আপোনালোকৰ সন্মুখত সকলো বিটিআৰবাসীক জনাবৰ কাৰণে আপোনালোকক মাতি পঠিয়ালো আপোনালোকে আহি আমাক সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো এটাটো হল আমাৰ মিশন বিশ্বমিতি 0.2 আৰু আন এটাটো হ'ব কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আমি মে মাহত লঞ্চ কৰিম তথাপিও বাজেটৰ আগে আগে এই দুটা মিশনৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে আমি মাতিলো মিশন বিশ্বমিতি 0.2 জনেকি হেতু আমাৰ ল্যান্ড ইস্যুৰ কথাটো মই কম আৰু আমাৰ কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট লঞ্চ কৰাৰ বিষয়ে আমাৰ দাস ডাঙৰীয়া মৰিয়াম বন্ধুৱে ক'ব আজি আমি মিশন বিশ্বমিতি 0.2 হেতু লঞ্চ কৰাৰ লগতে কি আমাৰ ল্যান্ড ইস্যুৰ ওপৰত হেতু লঞ্চ কৰা হ'ব হেতু জনাব বিচাৰিছো এক নম্বৰটো হ'ব আমাৰ সেটেলমেন্ট অফ কাষ্ট ল্যান্ড ভিজিআর ল্যান্ড পিজিআর ল্যান্ড টু ইন্ডিভিজুৱেল এই মাটিটো আমাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে যদি কি ভিজিআর আৰু পিজিআর ল্যান্ডটো আমি বহুত বছৰ ধৰি মাটিটো দিবলৈ সক্ষম হোৱা নাছিলো গতিকে পিজিআর আৰু ভিজিআর মাটিটো কোনটো বেছ কৰি পেলাই আজি আমাৰ চৰকাৰে লঞ্চ কৰিবলৈ গৈ আছে যে সেই মাটিখিনি কেনেকৈ আমি দিবলৈ সক্ষম হ'ম ইয়াত এক নম্বৰত লিখা আছে ভিজিআর পিজিআৰ বিষয়ে চাৰিটা পইণ্ট ইয়াত দিব বিচাৰিছো ল্যান্ডলেস ফ্যামিলি উইদাউট periodic patta land in the name of any member of the family as per record of the circle and eligible as per provisions of chapter 10 of 1886 2 নম্বৰটো হ'ব landless members of scheduled caste and scheduled tribes without periodic patta and in the name of any member of family as per the record of the circle point number 3 to হ'ব allottees under minimum needs program MNP and their legal heirs having undisputed positions and without periodic patta land in the name of any member of the family as per record of the circle. 4 number to hobo families who have become landless laborers due to erosion, ethnic violence and rehabilitated by administrative measures and without periodic patta land in the name of any member of the family as per record of the circle. এই চাৰিটা পইণ্টটো বেছ কৰি পেলাই আমি ভিজিআৰ আৰু পিজিআৰত আমাৰ চৰকাৰে আজিৰ এক্সিকিউটিভ কাউন্সিল মিটিঙত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে সকলো এই চাৰিটা পইণ্টত যিসকলে কৰিছে তেওঁলোকক আমি খাদ্যতে প্ৰথম অৱস্থাত বাৰী মাটি হিচাপে 1 বিঘাকে আমি সেটেলমেন্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছো আমি মিশন বিশ্বমিতিৰ দ্বাৰাই এটো আমি অফিচিয়েল কামটো কৰা হ'ব মিশন বিশ্বমিতি 0.2 আন এটা মিশন বিশ্বমিতিৰ 0.2 পইণ্টটো হ'ব সেটেলমেন্ট অফ ল্যান্ড টু অৰ্গানাইজেশ্যন ইনষ্টিটিউচন এটসেট্ৰা কিয়নো যোৱা মিশন বিশ্বমিতি 0.1 ৰ দ্বাৰাই আমি অৰ্গানাইজেশ্যনছ আৰু ইনষ্টিটিউচন সকলক জেনেৰেলি তেনেকৈ সেটেলমেন্ট দিয়া হোৱা নাছিল য'ত নেকি অৰ্গানাইজেশ্যন আৰু ইনষ্টিটিউচনছবোৰ তেওঁলোকৰ আমাৰ এই অৰ্গানাইজেশ্যনৰ আণ্ডাৰতে থাকিব বা স্কুল বা কিবা অনুষ্ঠানবোৰ তেওঁলোকৰ আণ্ডাৰতে থাকিব সমাজৰ আণ্ডাৰত তেওঁলোকক আমি সেটেলমেন্ট দি পেলাই গভৰ্ণমেণ্ট ফালৰ পৰা এইটো ক্লিয়াৰ কৰি দিব বিচাৰিছো যেন ভৱিষ্যতে সেইটো কোনোবা মানুহে ইনক্ৰচ কৰিব নোৱাৰে 3 নম্বৰত মিশন বিশ্বমিতি 0.2 আমাৰ 3 নম্বৰত আছে সেটেলমেন্ট অফ ল্যান্ড টু ইন্ডিভিজুৱেল স্মল টি গ্ৰোৱাৰ্ছ এই বছৰ আমি
যুগ যুগ ধৰি যোৱা চৰকাৰৰ দিনত যদিও প্ৰায় 20,000 হেক্টৰ টোটেল মাটিৰ পৰা স্মল টি গ্ৰোৱাৰ দখল কৰি পেলাই বনোৱা হৈছে তাৰে বহুত মাটি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু আধা মাটিটো আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সেই ৰেভিনিউ ডিপাৰ্টমেণ্টত যিসকল ব্যক্তিয়ে নিজৰ দখলৰ মাটিত স্মল টি গ্ৰোৱাৰ বনাইছে তেওঁলোকৰ মাটিটো আমি সেটেলমেন্ট দিবৰ কাৰণে এবাৰ মিছন বৈষমতি 0.2 দ্বাৰাই আমি এবাৰ পদক্ষেপ লৈছো 4 নম্বৰত সেটেলমেন্ট অফ ল্যান্ড টু সেলফ হেল্প গ্ৰুপ কোঅপাৰেটিভ সোসাইটিজ অফ স্মল টি গ্ৰোৱাৰ্ছ আমাৰ স্মল টি গ্ৰোৱাৰ সকলৰ তেনেকে সেলফ হেল্প গ্ৰুপ থাকে আৰু কোঅপাৰেটিভ সোসাইটি থাকে তেওঁলোকৰ নামটো আমি মাটিটো সেটেলমেন্ট দিবৰ কাৰণে এবাৰ ব্যৱস্থা কৰা হৈছে মিছন বৈষমতি 0.2 দ্বাৰা 5 নম্বৰ অফ সেটেলমেন্ট অফ ট্ৰান্সফাৰ্ড এনুৱেল পাটা ল্যান্ড টু এলিজিবল ইন্ডিভিজুৱেল যিসকলৰ মানে কি কয় এনুৱেল পাটা ল্যান্ডটো ট্ৰান্সফাৰ হোৱা নাই ধৰি লওক মই এজন ব্যক্তিৰ মাটিটো তজি মাটিটো কিনি লৈছিলো কিন্তু সেই মাটিটো মোৰ তাত ট্ৰান্সফাৰ হোৱা নাই এটো আমি মিছন বৈষমতি 0.1 ৰ দ্বাৰা বনোৱা হোৱা নাছিল এবাৰ 0.2 ৰ দ্বাৰাই সেটেলমেন্ট অফ ট্ৰান্সফাৰ এনুৱেল পাটা ল্যান্ড টু এলিজিবল ব্যক্তি যি ব্যক্তি এলিজিবল আমাৰ বোনাফাইড সিটিজেন as per the Act of 2003 ইয়াৰ আৰু কি কয় 1886 ৰ যি আইন আছে সেই আইনৰ চেপ্টাৰ 10 ৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হেতু মাটি দিয়াৰ কাৰণে এবাৰ আমি ব্যৱস্থা কৰিছো 6 নম্বৰত আমি সাৰ্টিফাইড কপি অফ মেপটো সেই ব্যক্তিজনক যিসকলৰ মাটিটো সেটেলমেন্ট কৰা হল তেওঁলোকক আমি এটাচ কৰি দিয়া হ'ব এটো ইজিলি যদি কি আগত হেতু দিয়া হোৱা নাছিল গতিকে মিছন বৈষমতিৰ ডিক্লাৰেশনটো আজি আপোনালোকক কৰা হয় কিয়নো ইয়াৰ বিষয়ে আমি অহাকালি এসেম্বলিৰ হেতু ডিসকাশন কৰা হ'ব জিয়া নহওক মিছন বৈষমতিটো আমি মে মাহৰ প্ৰথম উইকতে আমি লঞ্চিং কৰা হ'ব আৰু কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেন্টটো মে মাহৰ সাকে আমাৰ প্ৰথম উইকতে হেৰি কৰা হ'ব তাৰে মাজত আপোনালোকৰ মিডিয়াৰ মাধ্যমৰে এটা কথাটো স্পষ্ট কৰিব বিচাৰিছো আমাৰ বিটিসিত বৰ্তমান 420টা ভিচিডিসি আছে এই 420টা ভিচিডিসি আমাৰ বিটিসি থকা যিকোনো পৰ্যায়ৰ মাটিৰ সমস্যা এই সমস্যাৰ বিষয়ে এৱাৰনেছ প্ৰগ্ৰাম আনিবৰ কাৰণে ল্যান্ড এৱাৰনেছ প্ৰগ্ৰাম আনিবৰ কাৰণে 10 মেহৰ পৰা 20 মেহৰ ভিতৰত আমি এবাৰ প্ৰপোজাল লৈছো এই 10 দিনৰ ভিতৰত কমপ্লিট বিটিসি থকা সকলো মাটিৰ সমস্যাটো কেনেকৈ সমাধান কৰা যাব ডিপাৰ্টমেন্টৰ নতুনকৈ আমাৰ যি ডিপাৰ্টমেন্ট গঢ়া হৈছে ইয়াৰ বিষয়ে আপোনালোকৰ সন্মুখত আপোনালোকৰ মিডিয়াৰ দ্বাৰাই জনাবৰ কাৰণে ৰাইজক জনাবৰ কাৰণে মই দাস ডাঙৰীয়া দায়িত্ব পাইছো মিছন বৈষমতিটো দুটা পাৰ্ট হৈছে এটাটো আছিলে 1.0.1 0.1 ত আমাৰ 14টা ডিপাৰ্টমেন্ট 14টা পইণ্ট অফ লৈ পেলাই আমি অলৰেডি মাটিৰ সমস্যাটো সমাধান কৰিলো এতিয়া 0.2 মিছন বৈষমতি 0.2 ত আমি 4টা পইণ্ট লৈছো সেই 4টা পইণ্টটো মই অলৰেডি আপোনালোকক পঢ়ি শুনালো আৰু আপোনালোকক আমি কপি দিছে যোৱাবাৰৰ মিছন বৈষমতি 0.1 ৰ 14টা পইণ্ট আৰু মিছন বৈষমতি 0.2 ৰ 4টা পইণ্ট Thank you.